তো ফ্ৰেণ্ডছ আমি এতিয়া মই নলবাৰী হাইৱে ওচৰতে আছোঁ। এতিয়া গৈ আছোঁ হাজোলৈকে যাম নলবাৰীৰ পৰা। এতিয়া আপোনালোকে দেখা পাইছেই এইটো নলবাৰীৰ চহৰৰ ঠিক কাষতে হাইৱে ওচৰতে আছোঁ মই। এতিয়া হাজোৰ পৰা যাম, হাজোলৈকে যাম ইয়াৰ পৰা। তো ব'লক আমি চাই থাকোঁ। এই আমি বিজুলী ঘাট পালোঁ আৰু এইখিনি নলবাৰী আৰু হাজোৰ সীমা। ইয়াৰ পৰা এই যে আমি দলংখন যে পালোঁ, এই দলংখন হ'ল এতিয়া আমি নলবাৰীত আছোঁ আৰু এই দলংখন যেতিয়া পাৰ হ'ম, দলংখনৰ সিপাৰৰ পৰা আৰম্ভ হয় হাজো। তো আমি এতিয়া নলবাৰী আৰু হাজোৰ বৰ্ডাৰতে আছোঁ আৰু এতিয়া আমি হাজো সীমাত সোমাম আৰু হাজো পাম আৰু এইখিনিৰ পৰা আমি হাজো এণ্ট্ৰি কৰিলোঁ। ইয়াৰ পৰা আৰু গোটেইখিনি হাজো। ব'লক আমি হাজোলৈকে যাওঁ। হাজোতো আপোনালোকে আহিছে, যিখিনি অহা নাই বাৰু কৈ দিওঁ যে হাজো সাধাৰণতে পঞ্চতীৰ্থ বুলি কয়, কাৰণ তাতে 5খন তীৰ্থস্থান আছে। তো সেইকাৰণে হাজোক পঞ্চতীৰ্থ বুলি কয়। এতিয়া আমি গৈ আছোঁ হাজোলৈ, ব'লক। এই আৰু এখন দলং পাব ওলাইছোঁ, এই যি গুৱাহাটীত যে আছে শৰাইঘাটৰ দৰে, ছেইম শৰাইঘাটৰ দৰে দলং, কিন্তু তাৰে সৰু বহুত বাৰু। এইখন আমাৰ হাজোৰ ভিতৰতে পৰে, যিহেতুকে আমি এতিয়া হাজোত সোমাইছোঁ। ব'লকচোন গৈ থাকোঁ ন। এইটো এটা কালী মন্দিৰ এটা আমি পাৰ হৈ আহিলোঁ। এইটো কালী মন্দিৰত আহে ইয়াৰ পৰা যিখিনি হাজোলৈ বা হাজোৰ পৰা নলবাৰীলৈ মানুহ অহা যোৱা কৰে। ইয়াতে এটা সেৱা জনাই যায় যাতে যাতায়াত শুভ হয়, সেইকাৰণে ইয়াত আহে। ইয়াত ৰাস্তা দি যাওঁতে সোমাই যায়, সেৱা এটা কৰি যায়। এয়া আমি এতিয়া হাজোত এই কলিতাকুছি পাব আহিছোঁ, পাম আৰু অলপ পিছতে। এইটো কলিতাকুছিলৈকে ৰাস্তা, আৰু কলিতাকুছি আমি পাম অলপ পিছতে। তাৰে পিছত আৰু হাজোলৈকে বেছি দূৰ নাথাকে, আৰু অলপমান ৰাস্তা, আৰু 1 কিলোমিটাৰমান হ'ব। এইটোৱে কলিতাকুছি চক, যিটো আমি কলিতাকুছি চক বুলি কয়। এতিয়া ইয়াৰ পৰা আৰু হাজো বৰ বেছি এটা দূৰ নহয়, 1 কিলোমিটাৰমান। তো ব'লক আমি হাজোলৈকে যাওঁ। তো আজি এইটো ভিডিঅ'ত বেছি নাযাওঁ, হাজোৰ মেইন চকটোলৈকে যাওঁ। তাৰে পৰা বাকীখিনি নেক্সট ভিডিঅ'ত আমি বাকী মাধৱ মন্দিৰ, কেদাৰ মন্দিৰ আৰু গণেশ মন্দিৰ, আৰু মুঠতে হাজোত যি 5টা পঞ্চতীৰ্থ বুলি কয়, সেই পঞ্চতীৰ্থকেইটা আমি 5খন তীৰ্থস্থান মই ইয়াতে দেখাব চেষ্টা কৰিম। তো আজি বিশেষকৈ হাজো চকলৈকে যাওঁ, যিটো আমাৰ প্ৰপাৰ হাজো, নিজ হাজো বুলি কয়, তালৈকে যাওঁ। বাকীখিনি আমি নেক্সট ভিডিঅ'টোত আমি দেখাম।
হাজো কলেজৰ গেট এইটো। এতিয়া আমি হাজো পাম, হাজো মেইন টাউনটো, হাজো মেইন টাউনত। তো ফাইনেলি আমি হাজো চব পাই গ'লোঁ। তো এইটোৱে সেইখিনি হাজো পাহামালা বুলি কয়। ইয়াতে এইটো আমাৰ হাজো